কোনোবাই হাগি দিছিলে। A few moments later. হে বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আৰু মোৰ ভিডিঅ'ৰ থাম্বনেইল চাই আপোনালোকে নিশ্চয় গম পাইছে। হয়, আজি আমি গৈ আছোঁ অগ্নিনাভ মন্দিৰ। তো অগ্নিনাভ মন্দিৰ বহুত দিনৰ পৰা চাই আছিলোঁ ফেচবুকত বা ইউটিউবত। তো আজি আমি গৈয়ে আছোঁ আৰু এতিয়া ৰাতি 1টা বাজিছে। তো আমাৰ গাড়ী আহি আছে, সকলো মানুহ গ'ল, মই গৈ আছোঁ এতিয়া অকলে। গাটো অলপমান বেয়া, ঠাণ্ডা বহি গৈছে একদম, থুই চুই গিলিব পৰা নাই, বিষাই আছে সেই জেগা। তো গৈ আছোঁ অগ্নিনাভ মন্দিৰ, তাতে আপোনালোকক লগ পাম আৰু গোটেইখিনি ভিডিঅ'ত যিমানখিনি কেপচাৰ কৰিব পাৰোঁ কেমেৰাত গোটেইখিনিয়ে দেখাম তেন। তো আৰু এতিয়া আমি গৈ আছোঁ অগ্নিনাভ মন্দিৰলৈ আৰু সদস্যসমূহ সকলো বহি গ'ল, চিট গ্ৰহণ কৰি ল'লে। তো এয়া সকলো মানুহে নিজৰ নিজৰ কথাত, নিজৰ ঘৰৰ কথাত বিজি হৈ পৰিছে বাছৰ ভিতৰতো। আৰু এতিয়া আমি আহি পাই গ'লোঁ মুৰাগুৰি ব্ৰিজ। আৰু কি লোকেশ্যন, ৰাতি মজা লাগিছে। এয়া হৈছে ৰাজধানী হোটেল। তো আহি পাই গৈছোঁ ৰাজধানী হোটেল। চাহ খাওঁ বুলি সকলোৱে নিজৰ নিজৰ চিটতে চাহ খাইছে, পিছে মইহে তলত গৈ নামি কিনে চাহ খাইছোঁ। আৰু মোৰ চাহখিনি ইমানেই গৰম আছিল না, ফু মাৰি মাৰি খাব লগা পৰিছে। চাহ খাই কি মজা, ৰাতি ইমান ঠাণ্ডা, তাতে পূৰা ঠাণ্ডা। পিন্ধি লৈছোঁ কাপোৰ, ডিঙিটোও বেয়া মোৰ অলপ। ৰাইজ কি ঠাণ্ডা পৰিছে ৰে ৰাইজ, কি ঠাণ্ডা মানে, কিমান কুঁৱলী, পূৰা বগা বগা হৈ আছে চাওকচোন এতিয়া। কিমান ঠাণ্ডা, পূৰা কুঁৱলী। আৰু এতিয়া হৈছে মৰ্ণিং 8টা বাজিছে। তো আমি 8টা বজাত, সম্পূৰ্ণ 8টা বজাত পাই গৈছোঁ অগ্নিনাভ মন্দিৰ। তো বলক নামো। কিমান মানুহ চাওক গাইছ, কিমান মানুহ, ভিৰ হৈ আছে একদম, পূৰা মানুহ হৈ আছে। মন্দিৰৰ গেট বন্ধ হৈ আছে, মন্দিৰৰ গেট হেনো 9টা বজাতে খোলে আৰু বাহিৰত শ মানুহৰ লাইন। অৱশ্যে 9টা বাজেও গেট খুলিব হৈছে। তো বলক, গেট খুলিছে আৰু কিমান মানুহ লাইনত গৈ আছে চাওক। ভালকৈ ভিডিঅ' এটাও মানে কৰিব পৰা নাই মই। শুনিছিলেনে? ছোৱালীজনীয়ে কৈছে মা পিছফালৰ পৰা পূৰা ঠেলিছে বুলি। কি যে হ'ব, ঠেলনটো ময়ো খাইছোঁ, পিছে ভিডিঅ' কৰিব এৰা নাই। চাকি বন্তি জ্বলাই আজৰি হোৱাৰ পিছতে ভিডিঅ' কৰিছোঁ, কাৰণ ভিডিঅ' কৰিব মানুহ নাছিল যিহেতু মই ভিডিঅ'গ্ৰাফী কৰিব লাগে অকল, সেইকাৰণে এতিয়াহে কৰিছোঁ। তো এতিয়া আমি গৈ আছোঁ লাইনত আকৌ। আৰু মোৰ সোঁফালে থকাটো হৈছে, এইটো হৈছে শৰাই লাইন। যোন মানুহে শৰাই আনিছে মানে সিহঁতসকলে মানে তাতে শৰাই দিছে। তো শৰাই লাইনটো বহুতেই দীঘল, গ'লে দেখিব কিমান দীঘল আৰু কিমান মানুহ হেঁচা ঠেলা হয়। আৰু এখন এখন বেনাৰ চবতে লিখা আছে যে কেনেকৈ ধৰণে ক'ত কি কৰিব লাগে, চব লিখা আছে। বাবা দৰ্শনৰ বাবে ৰখি আছোঁ। মানুহ যোৱা লাইন হৈছে 6টা আৰু মই আছোঁ 3 নম্বৰ লাইনত। আৰু এয়া চাই লওক, বাবাক দৰ্শন কৰিবলৈ যোৱা পথ লিখাই আছে। 3 নম্বৰ লাইনত আছোঁ, বহুত মানুহ আছে। সদায় ৰাজহুৱা বন্তি ফেচবুক লাইভতে চাই আছিলোঁ, আজি সন্মুখৰ পৰা চাম। ৰাতিপুৱা 9:30 বজাত লাইনত থকাৰ অৱশেষত গৈ দুপৰীয়াৰ 1:30 বজাত মন্দিৰত গৈ সোমাই বাবাক দৰ্শন কৰি আহিলোঁ ফাইনেলি। কিমান ভিৰৰ মাজত প্ৰসাদটো খাইছোঁ, এতিয়া ঘৰত গাড়ীত বহিছোঁ আৰু যাবলৈ কাৰণে।